Hello guys, welcome to our YouTube channel All Information Edu. আশা কৰোঁ সবে চাগে ভালে আছে। সো বন্ধু বান্ধৱীসকল, আজি আমি অনাগত দিনত অনুষ্ঠিত হ'বলগীয়া SSC GD এক্সামৰ কাৰণে কিছুমান অল ইম্পৰ্টেণ্ট জিকে আৰু জিএছৰ কুৱেশ্যন এনসাৰ আলোচনা কৰিব আহিছোঁ, যিসমূহ SSC GD এক্সামত বাৰে বাৰে আহি থকা দেখা যায়। সো এইসমূহ আজি আমি আলোচনা কৰিম। সো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আৰু যদি চেনেলটোলৈ নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব। সো বলক আজি আমি আমাৰ সেশনটো স্টাৰ্ট কৰোঁ। তো প্ৰথম কুৱেশ্যনটো আছে, এক নম্বৰ কুৱেশ্যনটো, ভাৰতৰ সংবিধান সভাৰ সাংবিধানিক পৰামৰ্শদাতা কোন আছিল? সো আমাৰ যেটো ভাৰতৰ সংবিধান ৰচনা কৰা হৈছিল তেতিয়া এটা সাংবিধানিক সভা আছিল। তো তেখেত সেই সভাটোৰ পৰামৰ্শদাতা কোন আছিল? তো প্ৰথম অপশ্যন দিয়া আছে ডক্টৰ BR আম্বেদকাৰ, অপশ্যন খটো দিয়া আছে KM মুন্সি, অপশ্যন গটো দিয়া আছে BN ৰাও আৰু অপশ্যন ঘটো দিয়া আছে মহাত্মা গান্ধী। তো ইয়াৰ শুদ্ধ আনসাৰটো কি হ'ব? তো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন গ BN ৰাও। হয়, ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন গ BN ৰাও। BN ৰাও আছিল ভাৰত সংবিধান সভাৰ সাংবিধানিক পৰামৰ্শদাতা। সো আহক 2 নম্বৰটো কুৱেশ্যনটো চাওঁ। সো 2 নম্বৰ কুৱেশ্যনটো হৈছে ৰেলপথ কোনখন সূচীৰ বিষয়বস্তু? তো ভাৰতবৰ্ষৰ যিটো ৰেলপথৰ ব্যৱস্থা আছে সেইটো কোনটো সূচীৰ বিষয়বস্তু? তো এনসাৰ দিয়া আছে অপশ্যন ক আৰু সমৱৰ্তী সূচী, অপশ্যন খ কেন্দ্ৰীয় সূচী আৰু অপশ্যন গ ৰাজ্যিক সূচী আৰু অপশ্যন ঘ হ'ব বৈশিষ্ট্য সূচী। তো শুদ্ধ আনসাৰটো কি হ'ব? সো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন ক সমৱৰ্তী সূচী। কিয়নো ৰেলপথটো ৰাজ্যিক আৰু আপোনাৰ কেন্দ্ৰীয় দুইটাৰে হয়। তো এইটো অপশ্যনটো শুদ্ধ আনসাৰটো কি হ'ব? সমৱৰ্তী সূচী ইয়াৰ শুদ্ধ আনসাৰ। সো আহক দ্বিতীয় কুৱেশ্যনটো আমি চাই লওঁ কি দিয়া আছে। নেক্সট কুৱেশ্যনটো হ'ল ভাৰত যুক্তৰাজ্যৰ কাৰ্যকৰী মুৰব্বী কোন? তো ভাৰতৰ যুক্তৰাজ্যৰ কাৰ্যকৰী মুৰব্বী কোন হয়? তো অপশ্যন ক দিয়া আছে প্ৰধানমন্ত্ৰী, অপশ্যন খ দিয়া আছে ৰাষ্ট্ৰপতি, অপশ্যন গ দিয়া আছে ৰাজ্যপাল আৰু অপশ্যন ঘ লোকসভাৰ অধ্যক্ষ। তো শুদ্ধ আনসাৰটো কি হ'ব? শুদ্ধ আনসাৰটো হ'ব অপশ্যন খ ৰাষ্ট্ৰপতি। শুদ্ধ আনসাৰটো হ'ব অপশ্যন খ ৰাষ্ট্ৰপতি, ইয়াৰ শুদ্ধ আনসাৰ। সো নেক্সট কুৱেশ্যনটো চাওঁ আহক। 4 নম্বৰ কুৱেশ্যনটো হৈছে ৰাজ্যসভাৰ অধ্যক্ষ কোন? তো যেটো ভাৰতবৰ্ষৰ আপোনাৰ ৰাজ্যসভাৰ বিধানসভা দুটা সদন আছে, তো ৰাজ্যসভাৰ অধ্যক্ষ কোন সুধিছে? তো অপশ্যন ক দিয়া আছে ৰাষ্ট্ৰপতি, অপশ্যন খ উপৰাষ্ট্ৰপতি, অপশ্যন ঘ প্ৰধানমন্ত্ৰী আৰু অপশ্যন ঘটো আছে মহানিয়াবাদ। তো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন খ উপৰাষ্ট্ৰপতি। তো নেক্সট কুৱেশ্যনটো চাওঁ আহক। 5 নম্বৰটো হৈছে ভাৰত ৰাজ্যসমূহৰ সাংবিধানিক মুৰব্বী কোন? তো ভাৰতৰ ৰাজ্যসমূহৰ সাংবিধানিক মুৰব্বী কোন হয়? সো ইয়াৰ অপশ্যনসমূহ দিয়া আছে চাওক। কটো মুখ্যমন্ত্ৰী, অপশ্যন খ ৰাজ্যপাল, অপশ্যন গ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আৰু অপশ্যন ঘ ৰাষ্ট্ৰপতি। তো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন খ ৰাজ্যপাল। ৰাজ্যপালৰ শুদ্ধ আনসাৰটো হয়। সো নেক্সট কুৱেশ্যনটো চাওঁ আহক। সো আমি কুৱেশ্যনসমূহ বন্ধু বান্ধৱীসকল পাঁচটাকৈ কুৱেশ্যন ভাগ কৰি লৈছোঁ। ইয়াত ইণ্ডিয়ান পলিটি, ইণ্ডিয়ান জিঅ'গ্ৰাফী আৰু ইণ্ডিয়ান হিষ্ট্ৰী লৈছোঁ। সো এতিয়া 6 নম্বৰ কুৱেশ্যনটো চাওঁ আহক। ভাস্কৰ দা গামা ভাৰতলৈ কেতিয়া আহিছিল? ভাস্কৰ দা গামা ভাৰতবৰ্ষলৈ কেতিয়া আহিছিল? সো অপশ্যনসমূহ দিয়া আছে অপশ্যন ক 1489, 1499, 1498 আৰু 1450। শুদ্ধ আনসাৰটো কি হ'ব? ইয়াৰ শুদ্ধ আনসাৰটো হ'ব 1498। নেক্সট কুৱেশ্যনটো চাওঁ আহক। 7 নম্বৰ কুৱেশ্যনটো ব্ৰিটিছ সাম্ৰাজ্যৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? ব্ৰিটিছ সাম্ৰাজ্যৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? অপশ্যন দিয়া আছে ক জন চুৱাৰ, অপশ্যন খ উইলিয়াম বেণ্টিক, অপশ্যন গ ৱাৰেন হেষ্টিংছ আৰু অপশ্যন ঘ ডেলহাউচি। সো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন গ ৱাৰেন হেষ্টিংছ। ৱাৰেন হেষ্টিংছ অপশ্যন গটো ইয়াৰ শুদ্ধ আনসাৰ। সো এইটো লৈ চবৰে কনফিউজন হয়, কিয়নো যেটো আপোনাৰ গভৰ্ণৰ জেনেৰেল অফ ফাৰ্ষ্ট বেংগল, যেটো গভৰ্ণৰ জেনেৰেল প্ৰথম গভৰ্ণৰ জেনেৰেল বেংগলটো উইলিয়াম বেণ্টিক হয় আৰু ৱাৰেন হেষ্টিংছ প্ৰথম ভাৰতবৰ্ষৰ ব্ৰিটিছ সাম্ৰাজ্যৰ গভৰ্ণৰ জেনেৰেল হয়। তো আহক নেক্সট কুৱেশ্যনটো চাওঁ। 8 নম্বৰ কুৱেশ্যনটো হৈছে ময়ূৰ সিংহাসনত বহা শেষ মোগল সম্ৰাজ্য কোন আছিল? ময়ূৰ সিংহাসনত বহা শেষ মোগল সম্ৰাজ্য কোন আছিল? অপশ্যন দিয়া আছে বাহাদুৰ শাহ, অপশ্যন খ ঔৰংগজেব, অপশ্যন গ মহম্মদ শাহ আৰু অপশ্যন ঘটো দ্বিতীয় আকবৰ। তো শুদ্ধ আনসাৰটো কি হ'ব?
অপশ্যন ক বাহাদুৰ শাহ ইয়াৰ শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যনটো চাওঁ আহক। নেক্সট কুৱেশ্যন দিছে 9 নম্বৰটো, কালিদাস কোনজন শাসকৰ সময়ৰ আছিল? তো কালিদাস যি মহাপণ্ডিত কালিদাস আছিল, তো কোনজন ৰজাৰ শাসকৰ সময়ৰ আছিল? চ' অপশ্যনসমূহ দিয়া আছে। অপশ্যন ক সমুদ্ৰগুপ্ত, অপশ্যন খ বিক্ৰমাদিত্য, অপশ্যন ঘ চন্দ্ৰগুপ্ত, অপশ্যন ঘ অশোক। তো ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব? অপশ্যন খ বিক্ৰমাদিত্য। ছাৰ শুদ্ধ এনচাৰটো কি হ'ব? অপশ্যন খ বিক্ৰমাদিত্য ইয়াৰ শুদ্ধ এনচাৰ হয়। নেক্সট কুৱেশ্যনটো চাওঁ আহক। 10 নম্বৰ কুৱেশ্যন দিছে, ভাৰ্নেকুলাৰ প্ৰেছ আইন কোন চনত প্ৰৱৰ্তন হৈছিল? যিটো ভাৰ্নেকুলাৰ প্ৰেছ আইন আছিল ব্ৰিটিছসকলে প্ৰৱৰ্তন কৰিছিল, সেইটো কোন চনত প্ৰৱৰ্তন হৈছিল? চ' ইয়াৰ অপশ্যনসমূহ দিয়া আছে। অপশ্যন ক 1887, অপশ্যন খ 1868, অপশ্যন গ 1858 আৰু অপশ্যন ঘ 1878। তো শুদ্ধ এনচাৰটো কি হ'ব? তো ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ঘ 1878, 1878 ইয়াৰ শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যনটো আহক চাওঁ। নেক্সট কুৱেশ্যনটো দিছে, এইটো জিঅ'গ্ৰাফিৰ পৰা আহিছে, কোনটো প্ৰণালীয়ে ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰিছে? মানে ভাৰত আৰু শ্ৰীলংকাৰ মাজত কোনটো লাইন আছে? চ' অপশ্যনসমূহ দিয়া আছে। অপশ্যন ক পাক প্ৰণালী, অপশ্যন খ ইণ্ডো শ্ৰীলংকা প্ৰণালী, অপশ্যন ঘ টাইৱান প্ৰণালী, অপশ্যন ঘ আফ্ৰিকা প্ৰণালী। তাৰ শুদ্ধ এনচাৰটো কি হ'ব? তাৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ক পাক প্ৰণালী। পাক প্ৰণালী ইয়াৰ শুদ্ধ এনচাৰ। আহক নেক্সট কুৱেশ্যনটো চাওঁ। তো নেক্সট কুৱেশ্যনটো হৈছে, কোনটো গ্ৰহ পৃথিৱীৰ আটাইতকৈ ওচৰত আছে? মানে কোনটো গ্ৰহ পৃথিৱীৰ আটাইতকৈ ওচৰত আছে বা পৃথিৱীৰ ওচৰত আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি? এইটো বহুত ইজি কুৱেশ্যন হয়, পৰীক্ষাত আহে বাৰে বাৰে দেখা গৈছে। চ' অপশ্যন দিয়া আছে। অপশ্যন ক বৃহস্পতি, অপশ্যন খ শুক্ৰ, অপশ্যন গ বুধ আৰু অপশ্যন গ মংগল। তো ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন গ বুধ। অপশ্যন গ বুধ ইয়াৰ শুদ্ধ এনচাৰ হয়। চ' আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো হৈছে, পৃথিৱীৰ কোনখন মহাদেশক অন্ধকাৰ মহাদেশ ৰূপে জনা যায়? চ' পৃথিৱীৰ কোনটো মহাদেশ আছে যাক অন্ধকাৰ ৰূপে জনা যায়, অন্ধকাৰ মহাদেশ ৰূপে? চ' অপশ্যনসমূহ দিয়া আছে। অপশ্যন ক অষ্ট্ৰেলিয়া, অপশ্যন খ আফ্ৰিকা, অপশ্যন ঘ এছিয়া, অপশ্যন ঘ ইউৰোপ। তো ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন খ আফ্ৰিকা। হয়, অপশ্যন খ আফ্ৰিকা ইয়াৰ শুদ্ধ এনচাৰ। কিয়নো আফ্ৰিকাত বেছিভাগ আপোনাৰ ক'লা বৰ্ণৰ লোক আছে, সেইকাৰণে ইয়াক অন্ধকাৰ মহাদেশ ৰূপে জনা যায়। চ' আহক নেক্সট কুৱেশ্যনটো চাই লওঁ। নেক্সট কুৱেশ্যনটো হৈছে, গোমতী কোনখন নদীৰ উপনদী? গোমতী উপনদীখন কোনখন নদীৰ হয়? চ' এইটো অপশ্যন দিয়া আছে। ক গংগা, খ ব্ৰহ্মপুত্ৰ, অপশ্যন গ যমুনা আৰু অপশ্যন ঘ চেনাব। তো ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব? তো ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ক গংগা। হয়, অপশ্যন ক গংগা ইয়াৰ শুদ্ধ এনচাৰ। আহক নেক্সট কুৱেশ্যনটো চাই লওঁ। নেক্সট কুৱেশ্যনটো এইটো লাষ্ট কুৱেশ্যন, শেষৰ কুৱেশ্যন। চ' এইটো কি দিয়া আছে, পৃথিৱীৰ আটাইতকৈ ঘন জনবসতিপূৰ্ণ দ্বীপটোৰ নাম কি? আটাইতকৈ বেছি পপুলেশ্যন ডেঞ্চিটি থকা দ্বীপটোৰ নাম কি? অপশ্যনসমূহ দিয়া আছে। অপশ্যন ক জাভা, অপশ্যন খ শ্ৰীলংকা, অপশ্যন গ আইচলেণ্ড আৰু অপশ্যন ঘ মালদ্বীপ। তেতিয়া শুদ্ধ এনচাৰটো হ'ব অপশ্যন গ আইচলেণ্ড। তো ইয়াত অলপ মিষ্টেক হৈ আছে, একো নাই। তো ইয়াৰ শুদ্ধ এনচাৰটো হ'ব আইচলেণ্ড। চ' বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো ইমানটোৱে আছিল। আশা কৰিছোঁ আপোনাক ভিডিঅ'টো উপকৃত কৰিব বহুত পৰীক্ষাৰ কাৰণে। চ' এনেকুৱা ধৰণৰ ভিডিঅ' আৰু আমাৰ চেনেলত পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো লাষ্টলৈকে চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ।